পৌৰ টেক্স এইটো নতুন কথা নহয় এইখন চৰকাৰে হৈছে টেক্স চৰকাৰ হিমন্ত বিশ্ব চৰকাৰখন টেক্স চৰকাৰ দুৰ্নীতি সহনশীলতাৰ কথা কয় এই যে APSC পৰীক্ষাত যে যিটো কেলেংকাৰী হৈছিল এই চৰকাৰ অহাৰ পিছত কিয় গাপ দি থৈ দিছে এনকোৱাৰী কিয় গাপ দি থৈ দিছে আজি এইখন চৰকাৰে কিয় এই দিহিং পাটকাই মই জানো আপোনালোকৰ টিভিত ওলাবলৈ অকণ প্ৰব্লেম হ'ব দিহিং পাটকাই বুলি ক'লেই বেক মাৰি দিয়ে দিহিং পাটকাই যে এই যে শিলৰ সাঁকোত যে প্ৰদূষণ ঠিক কৰিবৰ কাৰণে বুলি এই 170টা পৰিয়াল তাত বসবাস কৰা এই যে তাত আমাৰ শ মানুহৰ ঘৰ ভাঙিলে অসমীয়া মানুহৰ ঘৰ ভাঙিলে লিষ্টখন যদি পোৱা নাই মই আপোনাক প্ৰেছৰ যোগে দিব খুজিম কোনখিনি মানুহ তাত বসবাস কৰে কিয় জিন্দা হোটেল নাপালে দিহিং পাটকাই আজি গোটেই এফালৰ পৰা সহায় গৈছে কয়লা সিন্ডিকেট কৰি ডেইলি 200 গাড়ীৰ ওপৰ গাড়ী ডেইলি গৈ আছে সিন্ডিকেট কোনে চলাই আছে আজি ৰজা মহাৰাজাবিলাকে চলাই আছে আমাৰ গুৱাহাটীৰ পৰা আজি কাৰ্বি আংলং পাহাৰ কাটি শেষ কৰিছে কোনে চলাই আছে এই আমাৰ ৰজা মহাৰাজাবিলাকে চলাই আছে গতিকে এইখন সকলো ক্ষেত্ৰত ব্যৰ্থ চৰকাৰ সেইকাৰণে কওক এহাতে যে তেওঁলোকে সিন্ডিকেটৰ পইচা উঠাইছে আপুনি ক'তো জোৰকে গাড়ী এখন ৰাখিব নোৱাৰে যোৰহাটত দেখিছে নাই মানুহ হাহাকাৰ এই বগা এজাল টাচ কৰিলেও কিবা বোলে কেঁকুৰা এটা লাগি যায় কিবা বোলে 2000 টকা ফাইন আহি যায় বহুতে মোক আপত্তি কৰি আছে মানে এখন টেক্স কালেকশ্যন কৰা চৰকাৰ যাৰ কাৰণে পৌৰ কৰ বৃদ্ধি কৰি তেওঁলোকে মানে যিকোনো প্ৰকাৰে কেৱল তেওঁলোকে চৰকাৰ চলাব বিচাৰিছে ৰাজভৰ আজি উদং আজি প্ৰাইম মিনিষ্টাৰ সড়ক যোজনা হোৱা নাই আজি তাৰিখত কোনো ধৰণৰ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমত পইচা নাই এইখন ফাৰ্ষ্ট চৰকাৰ যিখন চৰকাৰে 1,16 কোটি টকাৰো অধিক টকা এতিয়ালৈকে তেওঁলোকে বিভিন্ন বেংকৰ পৰা লোন লয় 1,16 কোটি ধেমালি কথা নেকি এইখিনি কথা কিয় লৈছে আজি যে কোটি কোটি টকা তেওঁলোকে বেংকৰ পৰা ধাৰ লৈছে এই যে কোটি কোটি টকা ধাৰ লৈছে তাৰ যোগেদি তেওঁলোকে বেনিফিচিয়াৰী সৃষ্টি কৰিছে হিতাধিকাৰী সৃষ্টি কৰিছে ডেভেলপমেণ্ট হোৱা নাই ঘোষণাটো য'তে কৰিছে য'তে গৈছে যিমান কেবিনেট পাতিছে ক'ৰবাত যদি গৈছে 2000 কোটি 3000 কোটি 4000 কোটি ঢকুৱাখানাত আমাৰ ধেমাজিত কেবিনেট হ'ল কিমান 100 কোটি ঘোষণা কৰিলে ঢকুৱাখানা আমাৰ ষ্টেডিয়াম শিলচৰত হ'ল কিমান 100 কোটি ঘোষণা যোৰহাটলৈ আহিলে 100 কোটি হাজাৰ কোটি ঘোষণা চবতো ঘোষণাহে কৰি গৈছে কামত গতিকে পৌৰ টেক্স নুতুলি তেওঁলোকে ইয়াৰ উপায় কি আছে গত্যন্ত নাই মানুহক এতিয়া মুঠতে কেঁকুৰা চেপা দিছে ডিঙি চেপা দিছে এইখন চৰকাৰে আৰু এইখন চৰকাৰে অসমীয়া সমাজক শুই খাইছে শুই খাই যেতিয়া শেষ হ'ব তেতিয়া এইবিলাকে টালি টোপোলা বান্ধি চাগে অসম এৰিব এইখিনিয়ে মূল কথা